কি খবৰ ভালনে সকলোৰে আজি ভাবিছো বহুত দিনৰ মূৰত আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কমেন্ট সেকশনত কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে পিহু হাই কৈ দিয়া ও মাত নামাতা আছে কেলে মান নামাতা কেলে মান মাতা আকৌ নামাতা ও তাই সব কেনেকৈ মুখখন ফুলাই ৰৈ আছে কি হল মুখখন কেলে ফুলাই আছে ও কান্দি দিবা নো 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 বেটি ভিডিঅ' বনাবা কেনেকৈ বনাবা ও তেনেকৈ কেনেকৈ আকৌ এবাৰ দেখাই দিয়াচোন ও হাত নুহুমে আঙুলি হুমে নি মুখত নো নো এতিয়া মই এনেই আছো যেহেতু ভাবিছো এখন গামছা দহি গাঠিবলৈ আছে আৰু গামছাখনতো দহি গাঠি থওঁ আৰু আপোনালোককো দেখাও কেনেদৰে মই দহি গাঠো বহুতে হয়তো জানি দহি কেনেকৈ গাঠে সেই গতিকে আহকচোন মইনো কেনেকৈ গাঠো তাকে চাওঁ প্ৰথমে এনেদৰে এডাল ৰছী হুমুৱাই টানকৈ এটা গাঠি দি লৈছো তাৰ পিছত যিখিনি আমি দহি গাঠিম সেইখিনি ৰছী এনেদৰে থৈ মাজতে আকৌ এটা গাঠি দি লৈছো যাতে ওলাই নপৰক এটা দিলেও হ'ব বাৰু দুটা দিলেও হয় নিজৰ ওপৰত কথা তাৰ পিছত এনেদৰে পিছত বেজিৰ সহায়ত এনেদৰে এটা গাঠি দিব তাৰ পিছত এইটো যাতে ওলাই নপৰক দহি গাঠোতে সেই কাৰণে এনেদৰে অকনমান টানকৈ আকৌ এবাৰ পকাই পেলাইও গাঠি আপোনালোকে দি দিব পাৰে মই এনেদৰে দিছো তাৰ পাছত এটো সমান সাইজত মই কেচিৰে কাটি দিছো এয়া মোৰ প্ৰথমটো দহি হৈ গল ৰবা দিনৰ 11:30 বাজিলে গতিকে দুপৰীয়া সাজু ৰান্ধিবৰ কাৰণে হৈ গল আজি ভাবিছো কিবা এটা সিম্পলকে কিবা এটা ৰান্ধিম তেন্তে বলকচোন মোৰ লগতে আপোনালোককো দেখাই যাওঁ কি ৰান্ধো এতিয়া মই যেহেতু মাছ ভাজিম সেয়েহে ইয়াতে তেল দি মাছখিনি দি দিছো মাছখিনি ভাজি হোৱাৰ পিছত সেই একেখিনি তেলতে মই পিঁয়াজ দি দিছো পিঁয়াজ দিয়াৰ পিছতে আদা নহৰু থেতেলিয়াই থোৱা আছিল সেইখিনিও মই ইয়াতে দি দিছো দি দিয়াৰ পিছতে জিলিমিলি আৰু খুতুৰা শাকখিনিও মই ইয়াতে দি দিছো আৰু অলপমান ভাজি লৈছো লগতে ঔটেঙাও দি দিছো অকমান দেৰি লৰাই ভাজি লৈছো তাৰ পিছত মই ইয়াতে উতলা পানী দি দিছো উতলা পানী দিয়াৰ পিছত মাছৰ মাথা আৰু এডোখৰ মাছ ইয়াত দি এখন সিম্পলকে মাছৰ জোল শাক মই বনাইছো আৰু এতিয়া আহক ভাত
সেইখিনি মই বাঢ়িবলৈ লৈছোঁ। সেয়ে ভাত বাঢ়িছোঁ, কাষতে অকণমান আলু পিটিকা, লগতে বিট আৰু পিঁয়াজ, কবি, চালাড, আৰু এফালে আপোনালোকে দেখিছিলেই জিলিমিলি ঔটেঙা মাছৰ এখন শাক, আৰু লগতে অলপমান ভেদাইলতা, নৰসিংহ, মচন্দৰী চাটনি, এপিচ ভজা মাছ আৰু এপিচ পিঁয়াজ। এতিয়া আমি দুপৰীয়া সাঁজ খাই লওঁ। আজি ভিডিঅ'টো ইমানলৈকে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।